নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ এছামিজ এডুকেশ্যন চেনেলটোলৈ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ লজিক এণ্ড ফিল'চফিৰ দ্বিতীয় খণ্ডৰ দ্বিতীয় অধ্যায়ৰ কাৰ্যকাৰণ বিধিৰ প্ৰশ্ন আৰু ইয়াৰ উত্তৰসমূহ। মই আজি যিখিনি প্ৰশ্ন আলোচনা কৰিম আপোনালোকে মন দি ভিডিঅ'টো চাব, সম্পূৰ্ণ চাব। মই যিখিনি প্ৰশ্ন আপোনাৰ ওচৰত লৈ আহিছোঁ এই সকলো প্ৰশ্নবোৰ ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহিয়ে থাকে। আৰু মই এইখিনি কথা আপোনালোকক ক'ব বিচাৰিছোঁ যে পৰীক্ষাত এই চেপ্টাৰৰ পৰা যদি যিকোনো প্ৰশ্ন দিয়ক নহয় কিয়, মই কৈছোঁ 100% কমন পৰিব ইয়াৰ পৰা সেইটো দিয়ে। তেন্তে পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়ো। 1 নম্বৰ, কাৰ্যকাৰণ বিধি বুলিলে কি বুজা? এই বিধি কিয় আগমনৰ আকাৰগত ভিত্তি বুলি কোৱা হয়? নাইবা এনেকুৱাভাৱে আহিব পাৰে যে প্ৰত্যেক কাৰ্যৰে একো একোটা কাৰণ থাকে, কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা। উত্তৰ, কাৰ্যকাৰণ বিধি হ'ল আগমনৰ এক প্ৰকাৰৰ আকাৰগত ভিত্তি। এই ভিত্তিৰ ব্যাখ্যা বিভিন্ন তৰ্কবিদসকলক অনুসৰণ কৰি এইদৰে দিব পাৰি যে বিশ্ব প্ৰকৃতিৰ কোনো ঘটনাই আকস্মিক নহয়, প্ৰত্যেক ঘটনাৰ অন্তৰালত একো একোটা কাৰণ নিহিত হৈ থাকে। কাৰণ অবিহনে কোনো কাৰ্য সংঘটিত হ'ব নোৱাৰে। ভাৰতীয় বৈশেষিক দৰ্শনত মহৰ্ষি কণাদে কৈছে যে কাৰণৰ উপস্থিতিৰ বাবেই কাৰ্য এটা সংঘটিত হয়। বৌদ্ধ দৰ্শনত ইয়াক প্ৰতীত্য সমুৎপদবাদ বুলিও কোৱা হয়। পাশ্চাত্য দৰ্শনত এই প্ৰসংগত এটা সূত্ৰ পোৱা যায়, এক্স নিহিলো নিহিলো ফিট, অৰ্থাৎ শূন্যৰ পৰা কেৱল শূন্যহে পাব পাৰি। গতিকে দেখা যায় যে কাৰণ অবিহনে কোনো কাৰ্যৰ উৎপত্তি হ'ব নোৱাৰে। তৰ্কবিদ বেইনে কৈছে যে যিকোনো ঘটনাৰ উৎপত্তি হ'বলৈ হ'লে তাৰ লগত সম্বন্ধিত কোনো পূৰ্বৱৰ্তী ঘটনা থাকিব লাগিব। এই পূৰ্বৱৰ্তী ঘটনাই হ'ল কোনো এটা কাৰ্যৰ কাৰণ। কাৰ্যকাৰণ বিধিক আগমনৰ আকাৰগত ভিত্তি বুলি কোৱা হয়, কাৰণ এই বিধিৰ দ্বাৰা আগমন অনুমানত আকাৰগত সত্যতা নিৰূপণ কৰা হয়। সেয়ে কাৰ্যকাৰণ বিধিক আগমনৰ আকাৰগত ভিত্তি বুলি কোৱা হয়। 2 নম্বৰ, কাৰণৰ সংজ্ঞা দিয়া। পৰীক্ষাত এনেকুৱাভাৱে দিব পাৰে যে মই ইয়াত খালি দি দিছোঁ যে কাৰণৰ সংজ্ঞা দিয়া। আপোনালোকৰ পৰীক্ষাত এনেকুৱাভাৱে দিব পাৰে যে বেইনৰ কাৰণৰ সংজ্ঞা দিয়া, বা তৰ্কবিদ মিলৰ কাৰণৰ সংজ্ঞা দিয়া, বা কাৰ্ভেট ৰিডৰ কাৰণৰ সংজ্ঞা দিয়া। এনেকুৱাভাৱে দিব পাৰে। মই এই গোটেইকেইটা সংজ্ঞা মানে এটা শাৰীতে দি দিছোঁ। উত্তৰ, আপোনালোকে দেখিব পাৰে যে মই এনেকুৱাভাৱে দি দিছোঁ। কাৰণ সম্পৰ্কে বিভিন্ন তৰ্কবিদে বিভিন্ন সংজ্ঞা আগবঢ়াইছে, মই উল্লেখ কৰা হ'ল। নম্বৰ 1, তৰ্কবিদ মিলে কাৰণত 2টা সংজ্ঞা আগবঢ়াইছে। মিলৰ প্ৰথম সংজ্ঞা অনুযায়ী ঘটনাৱলীৰ সংমিশ্ৰণৰ পিছত যদি কোনো এটা ঘটনা নিয়তভাৱে আৰু চৰ্তহীনভাৱে সংঘটিত হয় তেনেহ'লে পূৰ্বৱৰ্তী ঘটনা কাৰণ আৰু পৰৱৰ্তী ঘটনা কাৰ্য বোলে। আৰু এটা সংজ্ঞা আছে মিলে আগবঢ়াইছে। মিলৰ দ্বিতীয় সংজ্ঞা অনুযায়ী কাৰণ হ'ল সদৰ্থক বা আৰু নয়াৰ্থক বা প্ৰতিকূল উপকৰণৰ সমষ্টি। নম্বৰ 2, অভিজ্ঞতাবাদী দাৰ্শনিক হিউমৰ মতে কাৰণ কাৰ্যৰ নিয়ত পূৰ্বৱৰ্তী ঘটনা মাত্ৰ। 3 নম্বৰ সংজ্ঞা, তৰ্কবিদ বেইনৰ মতে কোনো কাৰ্য সংঘটিত হ'বলৈ হ'লে যিবোৰ চৰ্ত বা পৰিস্থিতিৰ প্ৰয়োজন হয় সেই চৰ্ত বা পৰিস্থিতিৰ সামগ্ৰিকতাকে কাৰণ বোলে। 3 নম্বৰ সংজ্ঞা, কাৰ্ভেট ৰিডৰ মতে গুণগত দিশৰ পৰা কাৰণ কাৰ্যৰ নিয়ত অব্যৱহিত চৰ্তহীন পূৰ্বৱৰ্তী ঘটনা, আৰু পৰিমাণগত দিশৰ পৰা কাৰণ আৰু কাৰ্য সমান বা সমপৰিমাণৰ। এই গোটেইকেইটা সংজ্ঞাৰ ভিতৰত তৰ্কবিদ কাৰ্ভেট ৰিডৰ সংজ্ঞাটো অধিক যুক্তিযুক্ত। এই সংজ্ঞাটো আপোনালোকে ভালদৰে মুখস্থ কৰি ল'ব। পৰীক্ষাত আহিলে এই সংজ্ঞাটোই দি থাকে, বাৰে বাৰে ৰিপিট মাৰি থাকে। 3 নম্বৰ প্ৰশ্ন, কাৰণ বুলিলে কি বুজা? কাৰণৰ গুণগত লক্ষণবোৰ উল্লেখ কৰা। উত্তৰ,
বিভিন্ন তৰ্কবিদ যেনে হিউম, মিল, বেইন আদি তৰ্কবিদসকলে কাৰণৰ বিভিন্ন সংজ্ঞা বিভিন্ন ধৰণে আগবঢ়াইছে যদিও তৰ্কবিদ কাৰ্ভেট ৰিডৰ কাৰণৰ সংজ্ঞাটো বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা অধিক যুক্তিযুক্ত। তেওঁৰ সংজ্ঞাটো হ'ল গুণগত দিশৰ পৰা কাৰণ হৈছে কাৰ্যৰ নিয়ত অব্যাহত চৰ্তহীন পূৰ্বৱৰ্তী ঘটনা আৰু পৰিমাণগত দিশৰ পৰা কাৰণ কাৰ্যৰ সমান বা সমপৰিমাণৰ। কাৰ্ভেট ৰিডৰ কাৰণৰ এই সংজ্ঞাটো বিশ্লেষণ কৰিলে ইয়াৰ কিছুমান গুণগত লক্ষণ তলত দিয়া ধৰণে দেখিবলৈ পোৱা যায়। নম্বৰ 1, কাৰণ আৰু কাৰ্য পৰস্পৰ নিৰ্ভৰশীল। নম্বৰ 2, কাৰণ আৰু কাৰ্য দুয়োটাই কোনো বিশেষ সময়ত সংঘটিত হোৱা ঘটনা। নম্বৰ 3, কাৰণ কাৰ্যৰ পূৰ্বৱৰ্তী ঘটনা। নম্বৰ 4, কাৰণ কাৰ্যৰ নিয়ত পূৰ্বৱৰ্তী ঘটনা। নম্বৰ 5, কাৰণ কাৰ্যৰ নিয়ত অব্যাহত পূৰ্বৱৰ্তী ঘটনা। নম্বৰ 6, কাৰণ কাৰ্যৰ নিয়ত অব্যাহত চৰ্তহীন পূৰ্ণ। এতিয়া 4 নম্বৰ প্ৰশ্ন, কাৰণৰ পৰিমাণগত লক্ষণ ব্যাখ্যা কৰা। উত্তৰ, পৰিমাণগত দিশৰ পৰা কাৰণ কাৰ্যৰ সমান বা সমপৰিমাণ। কাৰণৰ পৰিমাণগত লক্ষণ পদাৰ্থ বিজ্ঞানত দ্ৰব্যৰ অবিনশ্বৰতা নিয়ম আৰু শক্তিৰ অবিনশ্বৰতা নিয়মৰ ওপৰত প্ৰতিষ্ঠিত। তলত এই নিয়ম দুটাৰ উল্লেখৰ পৰিমাণগত লক্ষণ ব্যাখ্যা কৰা হ'ল। নম্বৰ 1, দ্ৰব্যৰ অবিনশ্বৰতা নিয়ম। দ্ৰব্যৰ অবিনশ্বৰতা নিয়ম অনুসৰি এই জগতৰ কোনো বস্তুৰে পৰিমাণ কম বেছি নহয়। জগতৰ বস্তুৰ পৰিমাণ যি আছে সি একেই থাকিব। এটা বস্তুৰ আকৃতি বা ৰূপত সালসলনি হ'ব পাৰে, কিন্তু সেই আকৃতিৰ অন্তৰালত থকা বস্তুৰ পৰিমাণ সদায় একে থাকিব। উদাহৰণস্বৰূপে, দুভাগ হাইড্ৰজেন আৰু এভাগ অক্সিজেন পানী সৃষ্টি হয়। ইয়াত হাইড্ৰজেন আৰু অক্সিজেন দুয়োটাই গেছীয় পদাৰ্থ, কিন্তু এই দুয়োটাৰ সংমিশ্ৰণৰ ফলত যি পানীৰ সৃষ্টি হয় সেয়া জলীয় পদাৰ্থ। নম্বৰ 2, শক্তিৰ অবিনশ্বৰতা নিয়ম। পইণ্ট, শক্তিৰ অবিনশ্বৰতা নিয়ম অনুসৰি এই জগতৰ শক্তিৰ পৰিমাণ কম বেছি নহয়। জগতত শক্তিৰ পৰিমাণ যি আছে সেয়া একেই থাকিব। এটা শক্তি আন এটা শক্তিলৈ ৰূপান্তৰিত হ'ব পাৰে, কিন্তু তাৰ অন্তৰালত থকা শক্তিৰ পৰিমাণ সদায় একেই থাকে। উদাহৰণস্বৰূপে, জোৰেৰে ঘূৰি থকা গতিশক্তিয়ে ক্ৰিয়া কৰি থাকে। ফেনখন বন্ধ কৰি দিয়াৰ পিছত ইয়াৰ গতিশক্তিৰ অৱসান ঘটিছে যেন লাগে, কিন্তু আচলতে গতিশক্তিটো তাপশক্তিলৈহে ৰূপান্তৰিত হৈছে। গতিকে ওপৰৰ আলোচনাৰ পৰা পৰিমাণগত দিশৰ পৰা ক'ব পাৰি যে কাৰণ আৰু কাৰ্য সমান বা সমপৰিমাণৰ। 5 নম্বৰ প্ৰশ্ন, উপকাৰণ কাক বোলে, ই কেই প্ৰকাৰৰ আৰু কি কি? এটি ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, আপোনালোকে ভালদৰে চাব। উত্তৰ, কাৰণৰ অপূৰণ বোলে, অৰ্থাৎ কাৰণৰ পৰা যি অংশক বাদ দিব নোৱাৰি সেই অংশই হ'ল উপকাৰণ। এটা কাৰণত বিভিন্ন উপকাৰণ থাকে, সেই কাৰণক উপকাৰণৰ সমষ্টি বুলি কোৱা হয়। এই পেৰাখিনি আপোনালোকে নিলিখিলেও চলিব, তাৰপিছতো মই কৈ আছোঁ। মিল আৰু কাৰ্ভেট ৰিডৰ মতে উপকাৰণক সাধাৰণতে দুটা ভাগত ভাগ কৰিব পাৰি। 1 নম্বৰ, সদৰ্থক বা অনুকূল উপকৰণ আৰু নয়াৰ্থক বা প্ৰতিকূল উপকৰণত। 1 নম্বৰ লিখি পইণ্ট কৰিবা, সদৰ্থক বা অনুকূল উপকৰণ। ডেফিনেশ্যনটো মই ইয়াতে দি দিছোঁ, পৰীক্ষাত আহিলে সদৰ্থক বা অনুকূল উপকৰণ কাক বোলে উদাহৰণ দিয়া এনেকুৱাভাৱে আহিব পাৰে। আপোনালোকে এনেকুৱাভাৱে লিখিব ইয়াৰ উত্তৰটো, কোনো এটা কাৰ্য উপকৰণৰ বাবে জীৱৰ কোনো এটা কাৰ্য উৎপাদনৰ বাবে জীৱৰ উপকৰণৰ উপস্থিতি অপৰিহাৰ্য, অৰ্থাৎ জীৱৰ উপকৰণৰ উপস্থিতিত কাৰ্য এটা ঘটে, তাক সদৰ্থক বা অনুকূল উপকৰণ বোলে। যেনে গছৰ পৰা পৰি মানুহৰ মৃত্যু হ'ল। এই ক্ষেত্ৰত গছৰ উচ্চতা, মাটিৰ কঠিনতা, আঘাতৰ গুৰুত্ব ইত্যাদি হ'ল অনুকূল উপকৰণ। 2 নম্বৰ, নয়াৰ্থক বা প্ৰতিকূল উপকৰণ। ইয়াৰ ডেফিনেশ্যনটো মই ইয়াতে দি দিছোঁ, ডেফিনেশ্যন আৰু উদাহৰণটো। ইয়াৰ ডেফিনেশ্যনটো এনেকুৱাভাৱে দিব পাৰি যে কোনো এটা কাৰ্য উৎপাদনৰ বাবে জীৱৰ উপকৰণৰ
অনুপস্থিতি অপৰিহাৰ্য অৰ্থাৎ যিবোৰ উপকৰণৰ অনুপস্থিতিত কাৰ্য এটা ঘটে তাক নৰ্থক বা প্ৰতিকূল উপকৰণ বোলে। যেনে গছৰ পৰা পৰি মানুহ এজনৰ মৃত্যু হোৱাৰ ক্ষেত্ৰত সুচিকিৎসাৰ অভাৱ, আশ্ৰয়ৰ অভাৱ, শাৰীৰিক অক্ষমতা ইত্যাদি হ'ল নৰ্থক বা প্ৰতিকূল উপকৰণ। 6 নম্বৰ প্ৰশ্ন, কাৰণ আৰু উপকৰণৰ মাজত থকা পাৰ্থক্যসমূহ উল্লেখ কৰা। উত্তৰ, কাৰণ আৰু উপকৰণৰ মাজত পাৰ্থক্যসমূহ হ'ল নম্বৰ 1, কাৰণ হ'ল বিভিন্ন উপকৰণৰ সমষ্টি, আনহাতে উপকৰণ হ'ল কাৰণৰ একো-একোটা অপৰিহাৰ্য অংশ। নম্বৰ 2, কাৰণ হ'ল সমগ্ৰ বা সামগ্ৰিক, আনহাতে উপকৰণ হ'ল অংশ বা আংশিক। নম্বৰ 3, কাৰণ নোহোৱাকৈ কোনো কাৰ্য বা ঘটনাই ঘটিব নোৱাৰে, কিন্তু কিছুমান উপকৰণ নোহোৱাকৈও ঘটনা বা কাৰ্য এটা ঘটিব পাৰে। নম্বৰ 4, কাৰ্য উৎপাদনৰ বাবে কাৰণ অপৰিহাৰ্য আৰু পৰ্যাপ্ত, কিন্তু কাৰ্য উৎপাদনৰ বাবে উপকৰণ অপৰিহাৰ্য হ'লেও পৰ্যাপ্ত নহয়। 7 নম্বৰ প্ৰশ্ন, নানা কাৰণবাদ কাক বোলে? উদাহৰণসহ ব্যাখ্যা কৰা। নাইবা এনেকুৱাভাৱে আহিব পাৰে যে নানা কাৰণবাদ বুলিলে কি বুজা? নানা কাৰণবাদ বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা গ্ৰহণযোগ্য হয়নে? এই প্ৰশ্নটো আপোনালোকে ভিভিয়াই দিব পাৰে, ইম্পৰ্টেণ্ট হয়। উত্তৰ, কাৰণ সম্পৰ্কীয় যি মতবাদ অনুসৰি একেই কাৰ্য বিভিন্ন সময়ত বিভিন্ন কাৰণৰ দ্বাৰা সংঘটিত হয় তাক নানা কাৰণবাদ বোলে। অৰ্থাৎ এই মতবাদ অনুসৰি এটা কাৰ্যত এটা কাৰণ নহয় বিভিন্ন কাৰণ হ'ব পাৰে। উদাহৰণস্বৰূপে একেই মৃত্যু কেতিয়াবা পানীত পৰি, কেতিয়াবা দুৰ্ঘটনাত, গছৰ পৰা পৰি, বিষপান কৰি আদি নানা কাৰণত সংঘটিত হ'ব পাৰে। পেৰা চেঞ্জ কৰি লিখিবা। পিছে নানা কাৰণবাদ কাৰণ আৰু কাৰ্য সম্পৰ্কীয় এক ভ্ৰান্ত ধাৰণা। বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা নানা কাৰণবাদ গ্ৰহণযোগ্য নহয়, কিয়নো কাৰণ আৰু কাৰ্য এই দুয়োটাই একো-একোটা জটিল ধাৰণা। গতিকে ঘটনা এটাৰ যেতিয়া কাৰণ নিৰ্ণয় কৰিবলগীয়া হয় তেতিয়া ইয়াৰ লগত জড়িত বিভিন্ন বিষয় অতি ভালদৰে বিচাৰ কৰাৰ প্ৰয়োজন হয়। আমি জানো যে কাৰণ বিভিন্ন উপকৰণৰ সমষ্টি আৰু এই উপকৰণবোৰকে আমি কাৰণ বুলি ভাবি ভুল কৰোঁ। কাৰণ বা কাৰ্যৰ অন্তৰ্গত সকলোবোৰ ঘটনাৰ কাৰ্যকাৰণ নিৰ্ণয় কৰোঁতে আমি সমানে গুৰুত্ব নিদিওঁ, ফলত কাৰণ বা কাৰ্য সম্বন্ধে আমাৰ মনত কিছুমান ভুল ধাৰণা জন্মে আৰু এই ভুল ধাৰণাৰ ফলতেই নানা কাৰণবাদৰ সৃষ্টি হয়। গতিকে বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা নানা কাৰণবাদ গ্ৰহণযোগ্য নহয়। 8 নম্বৰ প্ৰশ্ন, কাৰণ সমন্বয় বা সংযোজন আৰু কাৰ্য সংমিশ্ৰণ বুলিলে কি বুজা? কাৰণ সমন্বয় বা সংযোজন আৰু কাৰ্য সংমিশ্ৰণ বুলিলে কি বুজা? উত্তৰ, যেতিয়া কেইবাটাও কাৰণ একলগ হৈ এটা জটিল কাৰ্য সংঘটিত কৰে তেতিয়া সেই সকলোবোৰ কাৰণকে কাৰণ সমন্বয় বা সংযোজন বোলে। যেনে 10জন মানুহ একলগ হৈ শক্তি প্ৰয়োগ কৰি প্ৰকাণ্ড শিল এটা আঁতৰোৱা কাৰ্যটো হ'ল কাৰণ সমন্বয়। আনহাতে সংযোজিত কাৰণৰ দ্বাৰা উৎপাদিত বিভিন্ন কাৰ্যৰ মিশ্ৰণক কাৰ্য সংমিশ্ৰণ বোলে। যেনে পানী, চেনি, চাহপাত, গাখীৰ আদি কেইবাটাও উপাদান মিহলাই চাহ প্ৰস্তুত কৰিব পাৰি। এই ক্ষেত্ৰত কেইবাটাও উপাদানৰ সমন্বয়ত চাহ প্ৰস্তুত কৰা কাৰ্যক কাৰ্য সংমিশ্ৰণ বোলে। 9 নম্বৰ, কাৰ্য সংমিশ্ৰণ কেই প্ৰকাৰ আৰু কি কি? মই ইয়াৰ ডেফিনেশ্যনটো এনেকুৱাভাৱে ইয়াত দি দিছোঁ। কাৰ্য সংমিশ্ৰণ 2 প্ৰকাৰৰ। 1 নম্বৰ, সমজাতীয় কাৰ্য সংমিশ্ৰণ আৰু বিজাতীয় কাৰ্য সংমিশ্ৰণ। সমজাতীয় কাৰ্য সংমিশ্ৰণ লিখি পইণ্ট কৰি মই ইয়াৰ ডেফিনেশ্যন আৰু ইয়াৰ উদাহৰণটো মই এনেকুৱাভাৱে দি দিছোঁ যে 2 বা ততোধিক একেজাতীয় কাৰণে সংযুক্তভাৱে ক্ৰিয়া কৰি যি একেজাতীয় কাৰ্যৰ সৃষ্টি কৰে তেতিয়া সেই একেজাতীয় কাৰ্য সংমিশ্ৰণক সমজাতীয় কাৰ্য সংমিশ্ৰণ বোলে। যেনে এটা কোঠালিত 10ডাল মমবাতি জ্বলোৱাৰ ফলত পোহৰৰ যি সজায় তাৰ গুণ বা স্বভাৱ প্ৰত্যেকডাল মমবাতিৰ পৰা পোৱা পোহৰৰ গুণ বা স্বভাৱৰ সমজাতীয়। নম্বৰ 2, বিজাতীয় কাৰ্য সংমিশ্ৰণ। পইণ্ট কৰি এনেকুৱাভাৱে লিখিবা। 2টা বা ততোধিক কাৰণৰ সংযোজিত ক্ৰিয়াৰ ফলত যি মিশ্ৰ কাৰ্যৰ সৃষ্টি হয় সেই কাৰ্যৰ
গুণ বা স্বভাৱ যদি প্ৰত্যেকটো কাৰণৰ গুণ বা স্বভাৱৰ পৰা ভিন্ন হয় অৰ্থাৎ সমজাতীয় নহয় তেনেহ'লে সেই মিশ্ৰ কাৰ্যটোক বিজাতীয় কাৰ্য সংমিশ্ৰণ বোলে। যেনে হাইড্ৰজেন আৰু অক্সিজেন বৈদ্যুতিক শক্তিৰে মিহলালে পানী পোৱা যায়, কিন্তু পানীৰ গুণ বা স্বভাৱ হাইড্ৰজেন আৰু অক্সিজেনৰ গুণ বা স্বভাৱৰ বিজাতীয়, কাৰণ ইয়াত পানী হৈছে জলীয় পদাৰ্থ কিন্তু অক্সিজেন আৰু হাইড্ৰজেন হৈছে গেছীয় পদাৰ্থ। 10 নম্বৰ প্ৰশ্ন, এটা বহুত ইম্পৰ্টেণ্ট হয়, VPI দিব পাৰে। 2014 চনত এই প্ৰশ্নটো আহিছে, কি ঠিক এইবাৰো আহিব পাৰে। সক্ৰিয় আৰু নিষ্ক্ৰিয় উপকৰণৰ মাজত পাৰ্থক্য লিখা। উত্তৰ, সক্ৰিয় আৰু নিষ্ক্ৰিয় উপকৰণৰ মাজত থকা পাৰ্থক্যবোৰ হ'ল 1 নম্বৰ, যি উপকৰণ ক্ৰিয়াশীল তাক সক্ৰিয় উপকৰণ বোলে, আনহাতে যিবোৰ উপকৰণৰ ওপৰত ই ক্ৰিয়াশীল তাক নিষ্ক্ৰিয় উপকৰণ বোলে। নম্বৰ 2, সক্ৰিয় উপকৰণে কাৰ্য ঘটায় আনহাতে নিষ্ক্ৰিয় উপকৰণে নিজৰ অস্তিত্বত ঘটে। 11 নম্বৰ, তৰ্কবিদ বেইনে শক্তিৰ সংৰক্ষণৰ দিশৰ পৰা কোনো এটা ঘটনাৰ কাৰণক কেইটা উপাদানত ভাগ কৰিছে আৰু কি কি, বা এনেকুৱাভাৱে আহিব পাৰে, তৰ্কবিজ্ঞানী বেইনৰ শক্তিৰ অবিনশ্বৰতা নীতিৰ ওপৰত নিৰ্ভৰ কৰি কাৰণক কেইটা ভাগত ভাগ কৰা হৈছে। উত্তৰ, 2টা ভাগত ভাগ কৰা হৈছে। যেনে যি শক্তিয়ে কোনো এটা ক্ৰিয়াক উদ্দীপিত কৰে তাক প্ৰযোজক বা ক্ৰিয়া উদ্দীপক বোলে, আনহাতে যি পাৰিপাৰ্শ্বিক ঘটনাৰ সমাৱেশত প্ৰযোজকে কাৰ্য উৎপন্ন কৰে তাক সংস্থা বোলে। যেনে জ্বলন্ত দিয়াচলাৰ কাঠি এডাল শুকান খেৰৰ দমত পেলাই দিয়াত জুই জ্বলি উঠে। এই ক্ষেত্ৰত দিয়াচলাৰ কাঠিডাল হ'ল প্ৰযোজক আৰু শুকান খেৰ হ'ল সংস্থা। আৰু এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয় 12 নম্বৰ, নানা কাৰণবাদ আৰু কাৰণ সমন্বয়ৰ মাজত পাৰ্থক্যসমূহ উল্লেখ কৰা। আহিব পাৰে পৰীক্ষাত। উত্তৰ, নানা কাৰণবাদ আৰু কাৰণ সমন্বয়ৰ মাজত পাৰ্থক্যসমূহ হ'ল 1 নম্বৰ, পাৰ্থক্য আহিলে যিকোনো দুটা আহে, মই ইয়াত 3টা দি দিছোঁ, আপোনালোকৰ যিটো ভাল লাগে সেইটো দিব পাৰে। নম্বৰ 1, নানা কাৰণবাদ মতে কাৰ্যৰ অন্তৰালত কাৰণবোৰ পৃথকে কাৰ্যটো সম্পাদন কৰিব পাৰে, আনহাতে কাৰণ সমন্বয়ত কাৰ্যৰ অন্তৰ্গত কাৰণবোৰে পৃথকে কাৰ্যটো সম্পাদিত কৰিব নোৱাৰে। নম্বৰ 2, নানা কাৰণবাদ কাৰণ সম্পৰ্কীয় এটা ভ্ৰান্ত ধাৰণা, কিন্তু কাৰণ সমন্বয় এটা ভ্ৰান্ত ধাৰণা নহয়। নম্বৰ 3, নানা কাৰণবাদ বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা গ্ৰহণযোগ্য নহয়, আনহাতে কাৰণ সমন্বয় বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা গ্ৰহণযোগ্য। এতিয়া আহিছে 13 নম্বৰ প্ৰশ্ন, এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। নানা কাৰণবাদৰ দোষসমূহ উল্লেখ কৰা বা নানা কাৰণবাদৰ সমালোচনা আগবঢ়োৱা। এইটো বহুত ইম্পৰ্টেণ্ট হয়, নানা কাৰণবাদৰ সমালোচনা দিব পাৰে আপোনালোকক পৰীক্ষাত। উত্তৰ, নম্বৰ 1, নানা কাৰণবাদত ঘটনাৰ অন্তৰ্গত বিভিন্ন কাৰণবোৰৰ সাধাৰণ লক্ষণৰ ওপৰত গুৰুত্ব দিয়া নহয়। যেনে মৃত্যুৰ কাৰণ নানা ধৰণৰ হ'ব পাৰে, কিন্তু মৃত্যুৰ এটা সাধাৰণ কাৰণ আছে যি সকলো ধৰণৰ মৃত্যুৰ বাবে অপৰিহাৰ্য, আৰু সেইটো হ'ল হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ। কিন্তু নানা কাৰণবাদত মৃত্যুৰ এই সাধাৰণ কাৰণৰ ওপৰত গুৰুত্ব দিয়া হোৱা নাই। নম্বৰ 2, নানা কাৰণবাদ কাৰণ বিশিষ্ট স্বভাৱৰ ওপৰতহে গুৰুত্ব দিয়া হয়, কিন্তু কাৰ্যত বিশিষ্ট স্বভাৱৰ ওপৰত গুৰুত্ব দিয়া নহয়। যেনে মৃত্যু কেতিয়াবা বেমাৰত, কেতিয়াবা দুৰ্ঘটনাত, কেতিয়াবা আত্মহত্যা ইত্যাদি নানা কাৰণত হ'ব পাৰে, কিন্তু প্ৰত্যেক মৃত্যুৰ কাৰণবোৰৰ স্বভাৱ বেলেগ বেলেগ। বেমাৰত হোৱা মৃত্যু আৰু দুৰ্ঘটনাত হোৱা মৃত্যুৰ স্বভাৱ বেলেগ। নম্বৰ 14, এৰিষ্টটলৰ মতে কাৰণ কাক বোলে? এৰিষ্টটলৰ মতে কাৰণ কাক বোলে? ই কেই প্ৰকাৰ আৰু কি কি? পৰীক্ষাত শৰ্ট কুৱেশ্যন আহিব পাৰে এনেকুৱা ধৰণৰ, এৰিষ্টটলৰ মতে কাৰণ কেই প্ৰকাৰ আহিব পাৰে পৰীক্ষাত 1 নম্বৰ কাৰণে। তা মই এই পৰীক্ষাত এৰিষ্টটলৰ মতে কাৰণ কাক বোলে এনেকুৱা ধৰণৰ আহিব পাৰে 1 নম্বৰ, বা এৰিষ্টটলৰ মতে কাৰণ কেই প্ৰকাৰ এনেকুৱা ধৰণৰ আহিব পাৰে। তা মই এই গোটেই উত্তৰটো মই গোটেই উত্তৰখিনিকে মই এটাই বনাই দিছোঁ এনেকুৱা ধৰণৰ, আপোনালোকে দেখিব পাৰে। উত্তৰ, পাশ্চাত্য তৰ্কবিদ এৰিষ্টটলৰ মতে কাৰণৰ 4টা উপাদান পাওঁ। এই 4 উপাদানৰ এক জটিল সংমিশ্ৰণেই হ'ল কাৰণ। এই 4 প্ৰকাৰৰ কাৰণ অবিহনে কোনো কাৰ্য নোৱাৰি। এই কাৰণসমূহ তলত উল্লেখ কৰা হ'ল। মই ইয়াত
এৰিষ্টটলৰ মতে যে কাৰণ চাৰি প্ৰকাৰৰ পাইছোঁ। এই গোটেইকেইটা মই পইণ্ট কৰি ইয়াৰ ডেফিনেশ্যন আৰু ইয়াৰ উদাহৰণসমূহ দি দিছোঁ। পৰীক্ষাত গোটেইকেইটা নাহে, যিকোনো এটাই আহিব। যেনে উপাদান কাৰণ কাক বোলে উদাহৰণ দিয়া, এনেকুৱাভাৱে আহিব পাৰে, বা আকাৰগত কাৰণ কাক বোলে উদাহৰণ দিয়া, এনেকুৱা ধৰণৰ আহিব পাৰে 1 নম্বৰ বা 2 নম্বৰ কাৰণে। 1 নম্বৰ উপাদান কাৰণ। এই উপাদান কাৰণটো বহুত ইম্পৰ্টেণ্ট হয়। এইটো 2015ত আহিছে, 2017ত আহিছে আৰু 2020ত আহিছে। কি বা ঠিক এইবাৰো দিব পাৰে, আপোনালোকে ভালদৰে চাব পাৰে। উপাদান কাৰণ, যি উপাদানৰ সহায়ত অৰ্থাৎ যি দ্ৰব্য বা পদাৰ্থৰ দ্বাৰা কাৰ্য এটা উৎপন্ন কৰা হয় তাক উপাদান কাৰণ বোলে। যেনে কাপোৰ এখন তৈয়াৰ কৰোঁতে ব্যৱহাৰ কৰা সূতা হ'ল উপাদান কাৰণ। নম্বৰ 2 আকাৰগত কাৰণ, কোনো এটা কাৰ্য উৎপাদন কৰোঁতে উপাদান বা দ্ৰব্যৰ ওপৰত যি নতুন ৰূপ দিয়া হয় তাক আকাৰগত কাৰণ বোলে। যেনে কাপোৰ এখন তৈয়াৰ কৰোঁতে সূতাৰ ওপৰত কাপোৰ যি ৰূপ দিয়া হয় সেয়াই আকাৰগত কাৰণ। 3 নম্বৰ নিমিত্ত কাৰণ, কাৰ্য এটা উৎপন্ন কৰিবলৈ যি শ্ৰম, শক্তি, দক্ষতা প্ৰয়োজন হয় তাক নিমিত্ত কাৰণ বোলে। যেনে কাপোৰ এখন তৈয়াৰ কৰোঁতে শিপিনীয়ে প্ৰয়োগ কৰা শ্ৰম বা দক্ষতাই হৈছে নিমিত্ত। কেতিয়াবা কৰ্তাজনকেই নিমিত্ত কাৰণ হিচাপে ধৰা হয়। 4 নম্বৰ হৈছে উদ্দেশ্য বা পৰিণাম কাৰণ। যি উদ্দেশ্য আগ্ৰহ ৰাখি কোনো এটা কাৰ্য সম্পাদন কৰা হয় তাক উদ্দেশ্য বা পৰিণাম কাৰণ বোলে। যেনে কাপোৰ এখন পৰিধান কৰাৰ উদ্দেশ্যত তৈয়াৰ কৰা হয়। কাপোৰ এখন পৰিধান কৰাৰ উদ্দেশ্যে তৈয়াৰ কৰা হয়। আজিৰ ভিডিঅ'টোত ইমানেই। যদি এই ভিডিঅ'টোত আপোনালোকৰ কিবা প্ৰশ্ন থাকি গৈছে আপোনালোকে নিশ্চয় মোক কমেণ্ট কৰি জনাব। আজিৰ ভিডিঅ'টোত ইমানেই। ধন্যবাদ।